পোহৰৰে সপোন কিমান আপোন জাগি জাগি দেখা এটি সপোন তাতে যদি নুমাই যোৱা মৰাও শিৰজোন পোহৰৰ সপোন মৰাও শিৰজোন পোহৰৰ সপোন সাক্ষৰে এতিয়াৰ পৰাই আমাৰ কাজিয়া পেচাৰ তোমাৰ দৰে আত্মকেন্দ্ৰিক আৰু ঠেক মনৰ মানুহৰ ওচৰত মই মোৰ ল'ৰাক কেতিয়াও যিজনী মানুহে অলপ আগতে সাক্ষৰক নিজৰ জন্ম দিয়া সন্তানক লগত ৰাখিব খোজাটো তুমি সেইজনী মানুহে এতিয়া সাক্ষৰক অকল মোৰ সন্তান বুলি কৈছে কিয় সাক্ষৰক মই অকলে আগুৱাই লৈ যাব পৰা ক্ষমতা মোৰ আছে সাক্ষৰ ইয়াতে বাবে মই আইনৰ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম যিমান যি নহ'লেও মই সাক্ষৰক লগত লৈ যামেই যিজনী মানুহে অলপ আগতে সাক্ষৰক নিজৰ সন্তান তুমি কেনেকৈ অধিকাৰ সাব্যস্ত কৰিছিল সেইজনী মানুহে এতিয়া সাক্ষৰক অকল মোৰ সন্তান বুলি কৈছে কিয় সেইজনী মানুহে এতিয়া নিজৰ জন্ম দিয়া সন্তানক লগত ৰাখিব সাক্ষৰ ক'তো নাযায় সাক্ষৰ ইয়াতে থাকিব মোৰ ওপৰত হাত তুলিলা ইমান পঢ়া শুনা থকা মানুহৰ এই স্বভাৱ নিজৰ জন্ম দিয়া সন্তানক লগত ৰাখিব খোজাটো তুমি ঠেক মনৰ বুলি কোৱা ছি যেনেকৈ প্ৰতিগৰাকী নাৰীৰ কাৰণে সেন্দুৰ গৌৰৱৰ প্ৰতীক তেনেকৈ কিছুমানৰ কাৰণে বৰ যন্ত্ৰণা আৰু কষ্টৰো প্ৰতীক হৈ পৰে ভাবি চাওঁ কিমান দিন এই যন্ত্ৰণা আৰু কষ্ট লগত লৈ ফুৰিব ৰাতিপুৱাৰ ৰঙা বেলিটোৰ দৰে এটা ডগমগীয়া উজ্জ্বল সপোন সপোন পূৰাবলৈ বুকুত বজ্ৰ কঠোৰ সংকল্প মনত আশা নিৰাশাৰ জিকমিকনি মোৰ সপোনে গজালি মেলিছিল মাজুলীৰ সেই অখ্যাত গাঁওখনত এৰি অহা গাঁওখন ক্ৰমে ধূসৰ হৈ পৰিছে মোৰ সপোনে আজি যাত্ৰা কৰিছে নৈৰ সিটো পাৰে থকা বহল পৃথিৱীখনলৈ তাত ৰৈ আছে মোৰ বাবে এখন কণ্টকময় পৃথিৱী তথাপি সকলো বাধা অতিক্ৰম কৰি মোৰ সপোন পূৰাবলৈ দৃঢ় সংকল্প গাঁৱৰ সেমেকা মাটিৰ পৰা চহৰত এয়া মোৰ প্ৰথম খোজ প্ৰখৰ ৰ'দত
তপত হৈ পৰা শিল বালি বা পকী ৰাস্তাত মোৰ খোজ ৰৈ যাব নিদিওঁ কাৰণ মোৰ বুকুত সপোন আছে থমকি ৰৈ নোযোৱা সপোন মই শুই শুই সপোন দেখা নাই এনেকুৱা সপোনে মোক লৈ আহিছে যি সপোনে এটি নিশাও মোক শান্তিত শুব দিয়া নাই এইফালে তোৰ কলেজ আৰু এইফালে অলপ আগলৈ গ'লে তোৰ থকা মেচ তেনেহ'লে আগতে কলেজৰ পৰা আহোঁ ইমান গধুৰ বেগবিলাক লৈ কলেজলৈ যাবি জানো প্ৰথমতে ৰুমত থৈ আহোঁগৈ কিনো হ'ব তাত কোনে কাক লক্ষ্য কৰিব মোৰ প্ৰথমতে কলেজখন চাবলৈ বৰ মন গৈছে তোৰ মন গৈছে যেতিয়া ব'ল কিন্তু মই হ'লে কলেজত নোসোমাওঁ সন্মুখৰ দোকানখনতহে ৰৈ থাকিম ব'ল হ'ব ফাৰ্ষ্ট ইয়েৰ হওক ছেকেণ্ড ইয়েৰ হওক কোনো কথা নাই এই কলেজত যি হ'ব চব আমাৰ মতে হ'ব ঠিক আছে দাদা আৰু শুন বাহিৰত কোনো ল'ৰাই যাতে উস্তাদি মাৰিব নোৱাৰে মনত ৰাখিবি এইখন আমাৰ কলেজ ইয়াত আমাৰ ৰাজত্ব চলিব আৰু সেইকাৰণে কলেজৰ ইলেকশ্যন আৰু কলেজৰ ইউনিয়ন চব আমাৰ মতে হ'ব হ'ব বাহিৰৰ ষ্টুডেণ্টখিনিৰ ওপৰত নজৰ ৰাখিবি যাতে কোনো ল'ৰাই ইয়াত উৎফন্দালি কৰিব নোৱাৰে যদি কোনোবা ল'ৰাই কিবা খেলি মেলি কৰে নহয় ডাইৰেক্ট মোৰ ওচৰলৈ লৈ আহিবি কলেজৰ বিচাৰ মই কৰিম ননসেন্স ছোৱালী চুবলৈ নতুন নতুন ষ্টাইল ন মই কোন হয় চিনি পোৱা নাই ষ্টুপিড ভুলটো অকল মোৰেই নহয় যে আপুনি মোৰ ওপৰত হাত উঠাব আৰু মই আপোনাক চিনি পাম কেনেকৈ মই আজি ইয়ালৈ প্ৰথম আহিছোঁ বাইদেউ বাইদেউ নতুনে সদায় পুৰণা সন্মান দিয়াটো এটা ভাল অভ্যাস আৰু যিহেতু আপুনি মোৰ বাবে নতুন সেইকাৰণে মই আপোনাক বাইদেউ বুলিছোঁ খুন্দা মৰাৰ বাবে ক্ষমা কৰিব আহিছোঁ অলদা নতুন ল'ৰা আহিল ছোৱালী পিছ ল'লে আহা আহক এইটোৱে আমাৰ ৰুম এইখন তোমাৰ বিচনা আৰু এইখন তোমাৰ টেবুল আৰু এইটো কিয় হাতত লৈ আছা থোৱা ছাৰ আপুনি ইয়াতে বহক হ'ব বহিবলৈ মোৰ এতিয়া সময় নহ'ব 3 বজাত আকৌ জাহাজখন ধৰিব লাগিব নহয় নহ'লে বিপদেই হ'ব ৱা এতিয়া 11 বাজিছেহে আৰু 2 ঘণ্টাৰ পিছতো আপুনি যদি যায় তেতিয়া আৰামছে ফেৰি পাব তোৰ ৰুমটো পচন্দ হৈছেতো ইয়াত থাকি পঢ়িয়েই ভাল ৰিজাল্ট কৰিব লাগিব আৰে ৰুম কিয় পচন্দ নহ'ব আচলতে তোমাৰ ভাগ্য বুইছা কপাল এনেকুৱা ৰেডিমেড ৰুম এটা যে পাইছা আজিকালি ৰুম পোৱাটো বৰ কঠিন নহয় আৰু ইমান কম টকাত যে ইমান ধুনীয়া ৰুম এটা পাইছা মোকতো কিমানে সুধি আছিল না মাষ্টৰ পেহা কোৱাৰ কাৰণে মই কাকো নিদিলোঁ তাতে বোলে তুমি বৰ বুদ্ধিমান আৰু ইমান বুদ্ধিমান ল'ৰাৰ লগত থাকিলে আমাৰে সুবিধা হয় দিয়াচোন তোমাৰ কথা মাষ্টৰ পেহাই মোক চব কৈছে মাষ্টৰ পেহাৰ সহায়তে এওঁ নদীৰ বুকুৰ পৰা আহি এতিয়া যোৰহাট পাইছেহি যদি তেওঁ নাথাকিলেহেঁতেন তেতিয়া তেওঁ এই সময়ত নদীৰ বুকুতেই থাকিবলগীয়া হ'লহেঁতেন লগৰজন কেতিয়া আহিব অ তাৰ দেৰি হ'ব সন্ধিয়া পাবহি তোমাক পালোঁ যেতিয়া একো চিন্তা নাই সকলো তোমালোক মিলিজুলি থাকিবা এজনৰ অসুখ হ'লে আনজনে সহায় কৰিবা সেয়া আপুনি একো টেনশ্যন ল'লেনে মই কৈছোঁ নহয় আপুনি টেনশ্যন নল'ব আজিৰ পৰা আমি 3জন এটা পৰিয়াল আৰু আমাৰ পৰিয়ালৰ সদস্য আমি এই ল'ৰাকেইজনহে নে কি কোৱা মৃন্ময় দেউতাক ক'ব
মোৰ বাবে যাতে টকা পঠাবলৈ হাৰ ভঙা পৰিশ্ৰম নকৰে। মই আজৰি সময়ত কিবা এটা ব্যৱস্থা কৰি ল'ম। মই মোৰ পঢ়া খৰচটো নিজে উলিয়াম ছাৰ। মই মাকজনীয়েহে জানো কেনেকৈ তাক আজি ইমানটো কৈছো। কিমান দিন নিজে নাখায় তাক খুৱাইছো মনে মনে। চা পৰিয়াল বুলিবলৈ ঘৰখনত তিনিটাই আছিল। কিবা খংৰাগ থাকিলেও তাৰ মুখখন দেখিলে চব পাহৰি গৈছিলো। সি যোৱা পোৱা ঘৰখনত যে কেনিও খোজ পেলাব নোৱাৰা হলো যে। কিবা চব উকা উকা হল। তাক বাদ দি আজিলৈকে মুখলৈ পানী এটুপিও নিয়া নাছিলো। খুদকনে নিমখ ভাতে যি পাইছিলো প্ৰথমে তাক যাচিহে মই মুখত দিছিলো। এতিয়াবা সি ক'ত কি খাইছে, কোনে বা ৰান্ধি বাঢ়ি খুৱাব। এই শুনকচোন, এবাৰ আপুনি মাষ্টৰ তাৰপা নাহে কিয়? মাষ্টৰক ক'লে কিজানি ফোন এটা কৰি খবৰ এটা ল'ব পাৰিলে হয়। সি গৈ পাইছেনে নাই? এতিয়া মনে তোৰ সহিব নোৱাৰা হ'ল। ল'ৰাৰ বেজাৰত চাটি ফুটি কৰি মৰিছ। ইমান দৰত যদি জিলালৈ গৈ পঢ়িব দিবই নালাগিছিল। হেৰৌ সি নৈৰ বুকুত মাটি তুলিবলৈ যোৱা নাই নহয়, পঢ়িবলৈহে গৈছে। ইমান ছাতি ফুটি নকৰিলেও হ'ব দে। তাৰমানে আপোনাৰ তাক পঢ়ুৱাব মন নাছিল? হা? গোটেই গাঁওখনে কিয় গোটেই অঞ্চলটোৱে তাক লৈ সপোন দেখিছে বোলে সি অঞ্চলটোলৈ পৰিৱৰ্তন আনিব। এদিন গাঁও বাকীবোৰ লৈ তাক দেখি পঢ়া শুনা কৰিব। এনে এটা লোৱা ঈশ্বৰৰ কৃপাত নিজ বুলি পাইছো। তাকো আপুনি বাধা কৰিব লাগেনে? মইনো ক'ত বাধা কৰিলো? মই আকুৰগোজ হৈ বাধা দিয়া হলে সি এনেকৈ আমাৰ বুকু সুদা কৰি গুচি নাযায়। আৰু তয়ো এনেকৈ কেতেকী চৰাই বিনুৱা দি বিটাব নালাগে। মই মাকজনীয়েহে জানো কেনেকৈ তাক আজি ইমানটো কৈছো। কিমান দিন নিজে নাখায় তাক খুৱাইছো মনে মনে। আজি সি আঁতৰি গ'লত তাক খোৱা লোৱা সময়ত মনত নপৰিব নি? মই আপোনাৰ নিচিনা ইমান কাচিতিয়া নহয়। কথা কবলৈ আহিছে কি মানুহ এইটো ক'ব নোৱাৰো। চামিন, মই আহোঁ। চিন্তা কৰি নাথাকিবি। আৰু মা দেউতাৰ কথা চিন্তা কৰি মন বেয়া কৰি থাকিলে পঢ়াত অসুবিধা হ'ব। চোৱা কুকিল, মই যোৰহাটলৈ আহিলে তোমালোকৰ খা খবৰ লৈ যাম। নিশ্চয়। তেনেহ'লে আহোঁ। ঠিক আছে, কিন্তু ছাৰ যোৰহাটলৈ আহিলে আমাৰ তাত কিন্তু নোসোমোৱাকৈ নাযাব। ক'লোৱেই নহয়, ইয়াৰ খবৰ ল'বলৈ আহিবলৈ মোৰ বাহিৰে আন কোনোৱেই নাই। তেনেহ'লে আহোঁ। ঠিক আছে। 3 বজাত গৈ যদি জাহাজখন ধৰিব নোৱাৰোঁ তেনেহ'লে সাংঘাতিক গণ্ডগোল হ'ব। আহোঁ। যাব। ছাৰ, মা দেউতাক গৈ পেলাই মই ইয়ালৈ ভালে ভালে আহি পোৱা খবৰটো জনাব। আৰু দেউতাৰ যদি কিবা অসুখ বিসুখ হয় আপোনালোকে চাব। আৰু ছাৰ, মাক ক'ব মোৰ বিষয়ে যাতে ভাবি দুখ নকৰে আৰু নোখোৱা নোবোৱাকৈ যাতে নাথাকে। তই ইমান চিন্তা কৰিব নালাগে, মই তেওঁলোকক সকলোখিনি বুজাই ক'ম। এতিয়া আহোঁ। ছাৰ, আৰু দেউতাক ক'ব মোৰ বাবে যাতে টকা পঠাবলৈ হাৰ ভঙা পৰিশ্ৰম নকৰে। মই আজৰি সময়ত কিবা এটা ব্যৱস্থা কৰি ল'ম। মই মোৰ পঢ়া খৰচটো নিজে উলিয়াম ছাৰ। মৃন্ময়, তোৰ সঁচাই ভাল হ'ব। ভগৱানে তোক অকল বুদ্ধিয়ে দিয়া নাই, সকলোখিনি দিছে।
তই বহুত ডাঙৰ মানুহ হবি বুজিছ বহুত ডাঙৰ মানুহ হবি আপোনাৰ দেৰি হ'ব ছাৰ আহিছোঁ ব'লা দেউতা চাহ থৈৰা দেউতা আৰু কি হ'ল নহয় মানে চাহ কাপ চেঁচা হ'ব তুমি যিহে মনোযোগ দি কিতাপখন পঢ়ি আছা চাহ খাবলৈ পাহৰিবা যেনে পাইছোঁ হয় কিতাপখন বৰ ইণ্টাৰেষ্টিং চাহ খাবলৈ যে পাহৰিলোহেঁতেন সেইটো একদম খাটাং কথা তুমি বাৰু ফোন কৰিছিলা নেকি দেউতা ফোন কাক আচলতে তুমি ফোন এটা কৰা হ'লে ভাল আছিল কালি ৰাতিপুৱাই মামাৰে ফোন কৰিছিল হেৰ আজি এতিয়া মই এনেই ফোন কৰি কিহৰ খবৰ ল'ব লাগে নহয় মানে মই মামাহঁতৰ কথা কোৱা নাই তেন্তে কাৰ কথা মই আচলতে মৃন্ময়ৰ কথাহে কৈছিলোঁ সি বা গৈ কেতিয়া পালেগৈ আৰু নতুন ঠাইখন বা তাৰ কেনেকুৱা লাগিছে মৃন্ময়ৰ কথা যিমানে যি হওক তুমিয়ে তাক জোৰকৈ পঠোৱাৰ দৰে হৈছে দিয়াচোন আৰু প্ৰবীণ খুৰাকো তাক থ'বলৈ তুমিয়ে পঠাইছিলা অচিনাকি ঠাইখন বা তাৰ কেনেকুৱা লাগিছে তুমি ফোন এটা কৰি খবৰ ল'লে সি ভাল পাব দিয়াচোন ঠিক আছে দে মই এতিয়াই তালৈ ফোন কৰোঁ হা মিছা কৈছা নেকি তোমাক দেখিলেতো তেনেকুৱা যে কোনোবা এগৰাকী আছে মইতো খাটাং নাই নাই সেইবোৰ নাই আৰে মোৰ আগত কিহৰ লাজ কোৱা না কোনোবা আছে যদি কোৱা মৃন্ময় মন মাৰি কিয় আছা এতিয়াতো তুমি ফ্ৰী পুৰা নাই এনেই মন মৰা নাই 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 হা মন নাই মৰা বুলি ক'লে হ'বনে তোমাৰ মুখৰ হাঁহিটো ক'ত গ'ল নে গাঁৱত কাৰোবাক এৰি থৈ আহিলা এৰিবলৈ আৰু কি আছে মোৰ মা দেউতাৰ বাহিৰে কোনো নাই আইও মোৰ বাপেকৰ পুতেকটো মই মা দেউতাৰ কথা কোৱা নাই আন কাৰোবাৰ কথা কৈ আছো আন মানে তুমি বোলে বৰ টেঙৰ ল'ৰাহে তোমাৰ কেলে লভাৰ চভাৰ নাই নেকি কিয় তোমাৰ প্ৰেমত কোনো পৰা নাই নে নাই নাই মোৰ সেইবোৰ নাই হা মিছা কৈছা নেকি তোমাক দেখিলেতো তেনেকুৱা যে কোনোবা এগৰাকী আছে মইতো খাটাং নাই নাই সেইবোৰ নাই আৰে মোৰ আগত কিহৰ লাজ কোৱা না কোনোবা আছে যদি কোৱা মই নাই বুলি কৈছো নহয় নাই জানো পাছে পৰটো চব গমেই পাম হেৰি নহয় কিমান টকা আছে তোমাৰ ওচৰত 300-400 মান আছে আছে ন তেনেহ'লে টেনশ্যনেই নাই হেৰি এটা কাম কৰোঁ নহ'লে তুমিও গাঁৱৰ পৰা আহি মন চন মাৰি আছা তোমাৰ মনটো ভাল লাগিব চিনেমাকে চাই দিওঁ ব'লা নহ'লে ইলি হলত চালিয়া চিনেমা এখন দি আছে নাই নাই মই চিনেমা নাচাওঁ কিয় মানে মই সেইবোৰ চাই ভাল নাপাওঁ আৰু চিনেমা চাবলৈ আচ্ছা ঠিক আছে ভাই হেৰি ল'ৰা ধৰপকাই আহিলতো পইচা আনিবলৈ পাহৰি থাকিলোঁ 100মান টকা দিবা নেকি মই তোমাক ৰুমৰ পিছত উভতাই দিম মোৰ টকাখিনিও বেগতে থাকিল নহয় বেগৰ পৰা উলিওৱাই নহ'ল ধুত চালা কি ল'ৰাহে তুমি হা মানুহ এটা আগবঢ়াবলৈ আহিছা আৰু জোৰকৈ মোকো লগত লৈ আহিছা আৰু চাহ খুৱাব লাগিব বুলি পইচাখিনি ঘৰতে থৈ আহিছা আমিচোন ভাতকেইটা খায়ে আহিলোঁ আৰু হয়নে ইয়ালৈ ভাত খাবলৈ আহিলা এটা কাম কৰা তুমি ৰুমটো চিনি পোৱা নহয় পাব লাগে কি পাব লাগে নহয় পাবই লাগিব যোৱা তুমি আগবাঢ়া মই গৈ আছোঁ
চকু পানী সপোনত সাজি জীৱনে মৰণে পুৱালে গধূলি সময় আহে সময় বাগৰি যায় ৰৈ যায় মাথো আশাৰ সপোন নতুনৰ বুকুৰ আপোন তাতে জ্বলি নুমাই যোৱা মৰা উশিৰ জোন পোহৰৰ সপোন মৰা উশিৰ জোন পোহৰৰ সপোন Hit 'em like